हेलो फ्रेंड्स, रांधुनियाल चेनेलटुলৈ আপোনালোকক আদৰণি জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো ৰৈ যোৱা ৰুটিৰ পৰা বনোৱা এটা চপ। গধূলি চাহ কাপৰ লগত একেবাৰে সহজতে আৰু কম সময়ৰ ভিতৰতে বনাব পাৰিব। আৰু এনেকুৱা চপ বা পকৰি জাতীয় বস্তু চাহৰ লগত খাই খুবেই ভাল লাগে। ইয়াতে দুখন ৰুটি লৈছো আৰু এখন ৰুটিৰ 6 টুকুৰা কৰিছো পিজ্জাৰ নিচিনাকৈ। আপোনালোকে এই ৰেচিপিটো চোৱাৰ পিছত ৰুটি পেলাই নিদি এনেদৰে বনাব পাৰিব। ৰৈ যোৱা ৰুটিৰ পৰা একেবাৰে সহজতে হৈ যায়। ৰেচিপিটো যদি ভাল পায় প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব। লগতে যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব। লগত থকা বেল আইকনটো ক্লিক কৰিব যাতে ভিডিঅ'ৰ নটিফিকেশনসমূহ পাই থাকে। এয়া কাটি ললো। ইয়াতে পিয়াজ এটা লৈ লৈছো ডাঙৰ সাইজৰ। লগতে ধনিয়াৰ পাত, মই ইয়াতে মান ধনিয়াৰ পাতে ব্যৱহাৰ কৰিছো। লগতে কেঁচা জলকীয়া 4টা 5টা যিমান খাই আপোনালোকে দিব। এইখিনি মিহিকৈ কাটি ল'ব পাৰে। মই ইয়াতে চপ কৰি লম, চপাৰৰ সহায়ত বেছি ইজি হয়। এইখিনি কাটা হৈ গ'ল, ইমানখিনি মিহি কৰিছো দেখুৱাইছো আপোনালোকক। বেচন লৈছো 1 কাপ দুখন ৰুটিৰ কাৰণে। পিঠাগুৰি 3 চামুচ ডাঙৰ চামুচেৰে। ইয়াতে আপোনালোকে কৰ্ণফ্লোৰ বা ময়দাও ল'ব পাৰে। বেকিং সোডা এচিকুট, ৰেড চিলি ফ্লেক্স আধা চামুচ, এইটো অপচনেল হয়, দেখাত ভাল হয় কাৰণে দিছো। হালধি গুড়িও অকমান, সোৱাদ অনুসৰি নিমখ ল'ব আৰু এটা কণী আৰু ৰিফাইন তেল 2 চামুচ দিছো ডাঙৰ চামুচেৰে। যিকোনো পকৰি বনালে মই তেল ব্যৱহাৰ কৰো। আৰু কাটি ৰখা পিয়াজ জলকীয়া ধনিয়াখিনিও দি দিছো। গোটেইখিনি এবাৰ মিহলি কৰি লৈ অলপ অলপকৈ পানী দি এটা ডাঠ বেটাৰ বনাই লম। পানী অলপ অলপকৈ দি দিব যাতে বেচনখিনি গোটা গোটা নহয়। আৰু এইখিনি বহুত পাতলো হ'ব নালাগিব। বেঙেনাৰ বৰা বনালে যিমানখিনি ডাঠ কৰে সিমানখিনি লৈ ল'ব, কাৰণ ৰুটিৰ টুকুৰা কেইটাত লাগি ধৰিব লাগিব। এয়া দেখুৱাইছো কিমানখিনি পাতল কৰিছো। আৰু ইয়াতে মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছো। ৰিফাইন তেল গৰম কৰি লৈছো প্ৰয়োজন অনুসৰি। তেলটো গৰম হোৱাৰ পিছত গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছো আৰু এটুকুৰা ৰুটি বেচনৰ মিশ্ৰণত ভালদৰে ডুবাই লগে লগে তেলত দি দিম। বাটিটো ওচৰতে ৰাখিব, তেতিয়া বেছি সুবিধা হয়। আৰু কেইছেকেণ্ড মানৰ কাৰণে ৰাখি দিম। যেতিয়া অকমান ফুলি উঠে তেতিয়া উলুটাই দিম আৰু এইটো অলপ ৰঙচুৱা হোৱালৈকে উলুটাই ভাজিব লাগিব। এয়া দেখিছেনে পুৰিৰ নিচিনাকৈ ফুলি উঠিছে। যদি মিশ্ৰণখিনি বেছি পাতল হয় তেতিয়া হলে এইটো নহব। প্ৰথমটো হৈ গ'ল আৰু বাকিখিনিও ভাজি লম। পিঠাগুৰি যদি বেচনখিনিত মিহলি কৰা হয় তেতিয়া হলে এইটো ভাজাৰ সময়ত যিমানখিনি ফুলিব পিছলৈকেও এনেকৈয়ে ফুলি থাকিব। পিঠাগুৰি ব্যৱহাৰ নকৰিলে, বেচন অকল ব্যৱহাৰ কৰিলে তেতিয়া এইটো ভাজাৰ সময়ত ফুলিলেও পিছত পুৰিৰ নিচিনাকৈ হেমেকি যায়। এয়া চাওক, পিঠাগুৰিৰ সলনি আপোনালোকে কৰ্ণফ্লোৰ বা ময়দাও দিব পাৰে, তেতিয়াও ভাল হয়। এয়া চাওক, প্ৰথম ভাজাকেইটা দেখুৱাইছো এতিয়ালৈকে ফুলিয়ে আছে। এয়া গোটেইখিনি ভাজা হৈ গ'ল। দুখন ৰুটিৰ পৰা ভালেখিনি হৈ যায়। দুখন দুখনকৈ খালেও বহুত কেইজন মানুহে খাব পাৰিব। এইটো মুখৰ জুতি হয়, বহুত বেছি পেট ফুল নকৰে। যদি ৰেচিপিটো চাই ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।